ৰাজ্যত ক্ৰমত ভয়ংকৰ ৰূপ লৈছে মহামাৰী কৰোনা ভাইৰাছে। কৰোনাত আক্ৰান্ত হৈছে জুবিন গাৰ্গৰ এগৰাকী সহযোগী শিল্পী শেখৰজ্যোতি গোস্বামী। শেখৰজ্যোতি গোস্বামীৰ লগতে একেলগে একেখন এম্বুলেন্সতে অনা অন্য এগৰাকী কৰোনা আক্ৰান্তই উত্থাপন কৰিছে এক ভয়ংকৰ অভিযোগ। কি এই ভয়ংকৰ অভিযোগ চাওঁ আহক। দিনে দিনে বৃদ্ধি হৈছে কৰোনা ভাইৰাছ আক্ৰান্ত ৰোগীৰ সংখ্যা। শেহতীয়াভাৱে এই আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৯,০০০ৰ ঘৰ। তাৰ মাজতে জুবিন গাৰ্গৰ এগৰাকী সহযোগী শিল্পী শেখৰজ্যোতি গোস্বামীৰ দেহত ধৰা পৰিছিল কৰোনা ভাইৰাছৰ অৱস্থিতি আৰু তেওঁক খানাপাৰা কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ অনা হৈছিল। কিন্তু তাৰ মাজতে শেখৰজ্যোতি গোস্বামীৰ লগতে এম্বুলেন্সখনত অনা অন্য এগৰাকী কৰোনাক্ৰান্ত ৰোগীয়ে উত্থাপন কৰিছে এক ভয়ংকৰ অভিযোগ। অভিযোগ মতে বৃহস্পতিবাৰে নিশা তেওঁৰ মোবাইললৈ মেছেজ আহিছিল যে তেওঁৰ দেহত কৰোনা ভাইৰাছৰ অৱস্থিতি নাই। লোকজনে কেইদিনমান পূৰ্বে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ গৈ স্বইচ্ছাই কৰোনা পৰীক্ষা কৰাইছিল। কিন্তু শুকুৰবাৰে গোশালা আৰক্ষী চকীৰ বিষয়া শৰৎ চন্দ্ৰ বৰাই লোকজনৰ লগতে তেওঁৰ মাতৃকো জোৰ কৰি গাড়ীত উঠাই আনিছে কৰোনা ভাইৰাছ পজিটিভ বুলি। লগতে লোকজনৰ অভিযোগ যে আৰক্ষী বিষয়াগৰাকীয়ে মদ্যপান কৰি তেওঁৰ মাতৃ আৰু তেওঁক শাৰীৰিকভাৱেও অপদস্থ কৰিছিল। এই সমগ্ৰ ঘটনা ফেচবুক লাইভ যোগে লোকজনে উত্থাপন কৰিছে। লগতে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈও মুখ্যমন্ত্ৰীক আহ্বান জনাইছে। কথাটো এনেকুৱা হ'ল, আজি যোৱাকালি মোৰ তাত এটা মেছেজ আহিলে, আপোনালোকক দেখাই দিছে। এইটো মেছেজ মোৰ নিজৰ নাম্বাৰত জিঅ' নাম্বাৰত মেছেজ এটা আহিছিলে। তো এইটোত আহিছে মোৰ ৰিজাল্টটো নিগেটিভ বুলি। মই স্বইচ্ছাই গৈ পেলাই MMCHত মহেন্দ্ৰ মোহন চৌধুৰীত মই নিজে কৰি আহিছিলোঁ। তাৰপিছতো মোৰ নিগেটিভ আহিছে। নিগেটিভ অহাৰ পিছতো মোক কালি ইয়াতে মেছেজ দিছে যে আপোনাৰ নিগেটিভ। তো আজি মোক গোশালা আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ বৰা তেখেতে জোৰ জবৰদস্তি দাবী ধমকি দি মোৰ মাক অপদস্থ কৰি পেলাই তেওঁ জোৰ জবৰদস্তি পেলাই উঠাই আনিছে। এইটো বিষয়ত আপোনালোকে সকলোৱে ভাবি চাওক, নিগেটিভ থকা মানুহে জানক কেনেকৈ তেওঁলোকে জোৰ জবৰদস্তি উঠাই আনিব পাৰে। মোৰ হাতত সম্পূৰ্ণ প্ৰমাণ আছে আৰু প্ৰমাণ থকাৰ পিছত মই যেতিয়া তেওঁৰ এই মেছেজটো দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ, তেওঁ মদ্যপান কৰি আহিছে নেকি নাজানো, মদ্যপান কৰি অভদ্ৰ মহিলাক ব্যৱহাৰ কৰি পেলাই জোৰ জবৰদস্তি তেওঁ উঠাই আনিছে। আমি যেতিয়া তাৰ হেৰি কৰিছোঁ, মানে তেওঁ কৈছে যে আমাৰ এনেকুৱা নিগেটিভ হৈছে, তেওঁ কোনো কথা নুশুনি পেলাই এই মোৰ মেছেজটো নাচাই মোৰ মাক বেয়াকৈ কৈ আমি এনেই আহিছোঁ নেকি, চোৰ ডকাইতৰ নিচিনা। যেনেকৈ আমি ক'ভিড পেচেণ্ট বাৰু মানি লৈছোঁ, সেই ক'ভিড পেচেণ্টক চোৰ ডকাইতৰ নিচিনা ব্যৱহাৰ কৰি গোশালা আউটপোষ্ট আৰক্ষী বিষয়া তেখেতে আনি পেলাই আমাক ইয়াতে কোনো ডিষ্টেঞ্চ নোহোৱাকৈ মদ্যপান কৰিছে। মদ্যপান কৰি তেওঁৰ অসভ্য ব্যৱহাৰ, আনকি এম্বুলেন্সৰ চালক পৰ্যন্ত যিহেতু ইয়াতে তেওঁলোকে হেৰি আছে, তেওঁলোক আমি সুধিছোঁ যে বেয়া বিয়াবি বুলি তেওঁ নিজে স্বীকাৰ কৰি লৈছে। স্বীকাৰ কৰি লোৱাৰ পিছতো তেওঁ তাৰমানে কৈছে যে হয় তেওঁ বেয়া ব্যৱহাৰ কৰিছে। এইটো কি যুক্তিত মানে তেওঁ চলাই আছে, কি যুক্তিত মানে তেওঁ এনেকৈ দুৰ্ব্যৱহাৰ কৰিছে? চৰকাৰৰ হিমন্ত বিশ্ব ডাঙৰীয়াই ঠিক আছে মানি লৈছোঁ, কষ্ট কৰিছে, কিন্তু এই বস্তুটো দেখাৰ পিছত এই নিগেটিভ অহাৰ পিছত তেওঁলোকে কেনেকৈ আমাক উঠাই আনিব পাৰে? কি বুলি পজিটিভ বুলি আমাক আনিব? তাৰমানে পজিটিভ ভুল, কালি নিগেটিভ আহিছে, আজি পজিটিভ। পুলিচৰ হাতত কেনেকৈ আহিল? মোৰতো চব এবাৰে লৈছে, মোৰ চব লৈছে, কিন্তু মোৰ নিগেটিভ বুলি কালি ৰিজাল্ট দেখাই আকৌ আজি আমাক পজিটিভ বুলি তেওঁ জোৰ জবৰদস্তি উঠাই আনিছে। ইয়াতে নিশ্চয় ষড়যন্ত্ৰ হৈছে। এইটো আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি জনাইছোঁ যে আমি মানে উচিত ব্যৱস্থা ল'ব বুলি। আমি ভাস্কৰজ্যোতি মহন্ত ছাৰকো আমি আপিল জনাই শৰৎ চন্দ্ৰ বৰাৰ বিৰুদ্ধে এনেদৰে আগদিনা নিগেটিভ ওলোৱাৰ পাছত আকৌ কৰোনা পজিটিভ বুলি কিয় গাড়ীত উঠাই লৈ অনা হ'ল, এই সমগ্ৰ বিষয়টো এতিয়াও সন্দেহৰ আৱৰ্তত।